সকলোকে মোৰ ফালৰ পৰা দীপাৱলীৰ বহুত শুভকামনা জনালোঁ। পিছে আপোনালোকৰ দীপাৱলী কেনেকুৱা চলিছে? নতুন ঘৰখনত মোৰ এইবাৰ প্ৰথম দীপাৱলী। বৌ আৰু মই মিলি কলগছত চাকি জ্বলালোঁ আৰু এই ৰংগলীকেইটা মই, জুহি আৰু বীৰিণাই মিলি বনালোঁ। তাৰপিছত জুহি, বৌ আৰু মই একেলগে ফুলজাৰিও জ্বলালোঁ। আমাৰ এখেতে আকৌ চকৰি জ্বলোৱাত ব্যস্ত। পিছে ভয়টো আকৌ দেখিছেনে? লগতে আকাশবন্তিও উৰালোঁ। তাৰপিছত দাদা, বৌ, জুহি, বীৰিণা আমি গোটেইকেইটা গ'লোঁ কালী পূজা চাব। ওচৰতে হৈ আছিলে। এইফালে আকৌ জুহিয়ে দোকানৰ পৰা কিবা কিবি কিনিলেও আৰু শেষত আমি ওজাপালিও চালোঁ। আজিলৈ আহিছোঁ, বাই বাই।